আলহী অহা কথা আছে পাই মোক আকৌ শাহুমাই কৈছে বোলে তুমি আজি ক'তো যাব নালাগে বোলে আলহী আহিব মোৰ এটা ফ্ৰেণ্ডজনীয়ে মাতি আছে মই কি কৰোঁ আৰু মোৰ ফ্ৰেণ্ডজনী বাৰ্থডে আছে মই কেনেকৈ নোযোৱাকৈ থাকোঁ বাৰু তাই মোক বেয়া নাপাব জানো বাৰু কোননো আহিব কি কথা গমেই নাপাওঁ বোলে ন ছোৱালী চাবলৈ আহিব বোলে মই আৰু এতিয়া ন ছোৱালী হৈ থকা নাই পাই বহুত দিন হ'ল মই বিয়া হৈ অহা নতুন ড্ৰেছ এটা মিছ'ৰ পৰা অৰ্ডাৰ দিছিলোঁ সেইটোকে এতিয়া পিন্ধি কৰি যাবলৈ লৈছোঁ শাহু বুঢ়ীয়ে কৈছে বোলে এতিয়া যাব নোৱাৰো তই বোলে এতিয়া গ'লে মানে তই বোলে আলহীয়ে তোক নেদেখিবই আই ঐ ঈশ্বৰ তই কেনি যা হয়নে কাউৰীজনী নিচিনাকৈ গোটেইজনী একদম কাউৰীজনী পাতি কাউৰীজনী অ' মাই গড কেনেকৈ কৈছে পাতি কাউৰীজনী বুলি কিহত কাউৰী দেখিলে আপুনি মোক কিখনো পিন্ধিছে ঐ কোলা একদম গোটেইখন সেই একদম কাউৰী পাখি ৰকম ওলমি ওলমি আছে কিখনো পিন্ধিছে আচৰিত আৰু গোটেই ব্লাউজটো গোটেইখন কটা পিছফালে কটা আগফালে কটা আই ঐ ঈশ্বৰ এতিয়া আলহী আহিটো কেনেকৈ দেখিলে কি বুলি ভাবিব বাৰু এইবোৰ আপোনালোকে বুজি নাপায় মিছ'ৰ পৰা মই অৰ্ডাৰ দিছোঁ নতুনকৈ ডিজাইন ওলাইছে ইমান ধুনীয়া ফেব্ৰিক কৰা ইমান ধুনীয়া কালাৰ পাৰ্টি এটালৈ যাবলৈ লৈছোঁ মোৰ মুডটো বেয়া নকৰিব দেই আপুনি তই কিহৰ কাৰণে এতিয়া পাৰ্টিলৈ যাব লাগে তোক মই কালিয়ে কৈছোঁ নাই মোৰ লগৰ দুজনীয়ে তোক চাবলৈ আহিব বুলি ভালকৈ কাপোৰ এযোৰ পিন্ধি থাকিবলৈ ক'লো কিখনো পিন্ধি ওলাইছে ঐ কাউৰী ৰকম একদম একদম পাখি ৰকম ওলমি আছে গোটেইখন আপুনি মোক কাউৰী কাউৰী বুলি কৈ নাথাকিব দেই নিজে একদম সেই দুলিটো ৰকম ধুৰুহা গোটেই শকত আপোনাৰ নিচিনা ফিগাৰবোৰ ফিটাই দিলেও নালাগে বুজিছে কাক দুলি বুলি কথা ক'বলৈ আহিছ তেনেকৈ কথা নকবি আকৌ তোৰ নিচিনাকৈ হাতবোৰ ইমান দি মাতি একদম খাবলৈ নোপোৱা নিচিনাকৈ কিখনো ডায়েটিং নে ফায়েটিং কৰ ৰাতিপুৱা দৌৰিবলৈ যাওঁ সেইখন কৰি থাক সেইখন একদম সেই পগলা মানুহৰ ৰকম ৰাতিপুৱাই শুই উঠি দৌৰিবলৈ যাবি চাদৰ মেখেলা এৰি আৰু লং পেণ্ট চাৰ্ট পিন্ধি অঁ সেইটো মোৰ কথা মোৰ চইচ মই যিয়ে দি পিন্ধো মই মিনি স্কাৰ্টটো পিন্ধিবলৈ মন গ'লে মই মিনি স্কাৰ্টটো পিন্ধিম তাত আপুনি ক'বলৈ একো নাই কালি গোটৰ মিটিঙলৈ গৈছোঁ গোটেইখনে বিবি বাবাকে পাতিছে বোলে সেই গোটেই বোলে বোৱাৰীজনীয়া বোলে গোটেইজনী বোলে এনেকুৱা ষ্টাইলিছ বোলে সৰি সৰি বোলে ৰাতিপুৱা বোলে লং পেণ্ট চাৰ্ট পিন্ধি দৌৰেগৈ বোলে তাৰপিছত বোলে সেই শাহুৱেকক নেমানে সেইখন আৰু মই ক'ৰবাত দৌৰিবলৈ গৈছোঁ মই কিবা কৰিবলৈ গৈছোঁ তাতেতো সিহঁতৰ চকুত লাগিবলৈ কি দৰকাৰ হে তেহেঁতৰ খাই জীয়াই আছো নেকি মই আই ঐ ঈশ্বৰ চেনিমাই এইজনীয়ে নে তোৰ নতুন বোৱাৰীজনী আহিলি তই ন বোৱাৰীজনী হৈ পেলাই এইবোৰ কি পিন্ধিছে হয়নে এই বোৱাৰী মানে অকণমান আমাৰ ষ্টাইলিছ এই তাক বাৰু ধুনীয়া লাগিছে হয়নে বাৰু ক'লা কাপোৰযোৰত বাৰু বেয়া দেখা নাই বগী চগী যে থ পাই ন বোৱাৰী এইবোৰ কান্দ নেকি কি পিন্ধিছে এইবোৰ পাটৰ মেখেলা এযোৰ পিন্ধি থাকিব পৰা নাই চাদৰ মেখেলা এযোৰ পিন্ধিব পৰা নাই তই বুলিহে এনেকৈ আহিছ আকৌ মোৰ বোৱাৰী হ'ব লাগিছিলে ঠেং ভাঙি দিলোহেঁতেন সেই নহয় আপুনি কোননো আহি পেলাই যে কথা ক'বলৈ আহিছে মোৰ ঠেং ভাঙিম বুলি ক'বলৈ আহিছে হে হু আৰ ইউ ঐ ঈশ্বৰ ইংলিছতহে গালি পাৰে এইবোৰে আই ঐ ঈশ্বৰ এনেকৈ অপমান খাবলৈ আহিলোঁ নেকি মই ইয়াত ঐ টিনা এইবোৰ কি কথা কৈছা হয়নে আলহী মানুহক তেনে কথা কয় নেকি আলহী যদি আহিয়ে যদি মোৰ ঠেং ভাঙিম বুলি ক'ব পাৰে ময়ো চব ক'ব পাৰোঁ হৰি হৰিয়া দেই অপমান খাবলৈহে আহিলোঁ যেনিবা মই বোৱাৰীজনী চাবলৈ আহি পেলানি চেনিমাই তৌ কিন্তু সঁচাকৈ দেই মোক অপমান কৰিবলৈকে মাতিলি যাওঁগৈ মই চাহ তাহ খাই যা অপমান খাই আৰু পেট ভৰিলে মোৰ বুজিছ যাওঁগৈ তই যে মোৰ তেজটোৰ পৰা খুলি খুলি খাইছ দেই ঘৰলৈ মানুহ এটা আহিলে অপমান কৰিবি কিবা এটা নিপিন্ধিবলৈ ক'লে সেইটোকে পিন্ধিবি যি নকৰিবলৈ কয় সেইটোকে কৰিবি খানা চানা একো বনাব নাজান মোৰ তই তেজটোৰ খাবলৈহে আহিলি আৰু এখন ঘৰত আচপাত খাবলৈ আহিলি তই কোনোবাই মোক সন্মুখত ঠেং ভাঙিম বুলি ক'ব আৰু মই মনে মনে শুই থাকিব লাগে মই টিনা বুজিছে পঢ়া শুনা আছে মোৰ মই তেনেকৈ লোকৰ কথা শুনিবলৈ অহা নাই ইয়াত আৰু কিহৰ কাৰণে মোক পিন্ধাক লৈ কথা ক'ব মই যি মন যায় তাকে পিন্ধিম মোৰ ল'ৰাটোৱে যে ক'ৰ পানো পালেগৈ এজনী মই যে সেই গাঁৱৰ ছোৱালীজনী চাই থৈছিলোঁ পাই জোনালী ভনীয়েকক ইমান ধুনীয়া একদম এই কথা বতৰা সংস্কাৰী ইমান ভাল আছিলে সেইজনীকে মই পটককৈ আনি থোৱা ভাল আছিলে আমাৰ ল'ৰাটোলৈ কচুলে তই আৰু গোটেই ঘৰখন ধ্বংস কৰিবি যেনহে পালোঁ বাৰু আনি দিব লাগিছিলে আকৌ মই বাচি গ'লোহেঁতেন ইয়াত মই বহুত অশান্তি পাইছোঁ গাঁৱৰ মাজত মোবাইলৰ নেটৱৰ্কো নাপায় ভালকৈ তামোল গছৰ ওপৰত উঠিলেগৈহে হ'ব আৰু এতিয়া মুখখন কিন্তু কিছু পাইছ আকৌ দেই একেবাৰে তাৰমানে সেই জুই এটা এঙেঠা ভৰাই দিলেও নুপুৰে তোৰ মুখখন এই বুঢ়ীজনীয়ে মোৰ জীৱনটো ধ্বংস কৰি দিছে দেই ধপাত কৰি পেলাইছে মোৰ জীৱনটো সিটো নকৰিবি বিয়া হৈ যে মই বহুত ভুল কাম কৰিলোঁ বন্ধুসকল দেখিছেনে বাৰু মই টিনা বিয়া হৈ আহি এখন ঘৰত একদম মিলিবই পৰা নাই মই যিটোকে পিন্ধো সেইটোকে বেয়া দেখে যিটোকে কৰোঁ সেইটোকে বেয়া দেখে মোৰ মানে উপায় নাইকিয়া হৈছে আৰু আজি খণ্ডটো ইমানলৈকে দিছোঁ যদি আগলৈ আমাৰ খণ্ডবিলাক চাবলৈ বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাব এইটো ভিডিঅ' কেনেকুৱা পাইছে